অনুশীলনী 8.3 4 নম্বৰ গণিত 4 নম্বৰ গণিতটোত আছে যদি tan a = cot b তেন্তে প্ৰমাণ কৰা যে a + b = 90 ডিগ্ৰী প্ৰশ্নমতে tan a = cot b और tan a = cot b परिवर्ते आमी कि लिखिब पारो tan 90 डिग्री माइनस b कारण tan 90 डिग्री माइनस थीटा इक्वल कि है cot थीटा tan 90 डिग्री माइनस थीटा इक्वल cot थीटा गति cot b परिवर्ते आमी कि लिखिब पारो tan 90 डिग्री माइनस b और समान चिन्हर दुयोफाले tan काटिब पारो तेतियाल बाওফালত থাকিব a इक्वल इफाले থাকিব 90 डिग्री माइनस b और a b समान चिन्हर सोफाले আছে माइनस बाওফালে আহিলে কি হ'ব প্লাস হ'ব a + b = 90 डिग्री গতে এটো কি কৰা হল প্ৰমাণিত হল আমাকে এটোই প্রমাণ কৰিব দিছিল যে a + b = 90 ডিগ্ৰী তাৰ পিছত 5 নম্বৰ চোৱা 5 নম্বৰত আছে যদি sec 4a = cosec a - 20 ডিগ্ৰী যত 4a সূক্ষ্ম কোণ তেন্তে a এর মান উলিওৱা पाँच नम्बर प्रश्न मते sec 4a = cosec a - 20 ডিগ্ৰী ইয়াৰ পৰা কি উলিয়াব লাগে a উলিয়াব লাগে sec 4a আছে sec 4 এর পরিবর্তে আমি কি লিখিব পারো cosec 90 ডিগ্রি মাইনাস 4a ইকুয়াল cosec a - 20 ডিগ্রি দুইফালে cosec cosec কাটিব পারো তেতিয়ালে বাওফালে থাকিব 90 ডিগ্রি মাইনাস 4a আর সোফালে থাকিব a - 20 ডিগ্ৰী তাৰ পিছত কি কৰিবা a কেইটা সমান চিহ্ন বাওফালে লৈ আহা আৰু কোণ কেইটা সোফালে লৈ যোৱা ইয়াতে -4a আছে আৰু a সোফালে আছে প্লাস বাওফালে আহিলে কি হ'ব মাইনাস হ'ব ইকুৱেল 90 ডিগ্ৰী কোণ এইটো বাওফালে প্লাস আছে সোফালে গলে এইটো হ'ব -20 ডিগ্ৰী -4a আৰু a তেতিয়াল কি হ'ব -5a ইকুৱেল -90 ডিগ্ৰী আৰু -20 ডিগ্ৰী কি হ'ব -110 ডিগ্ৰী और a इक्वल -110 डिग्री डिवाइड बाय -5 माइनस माइनस काटा যাব পাছৰে এটো কাটা কাটি কৰিলে কিমান বাৰ যাব 2 2 5 গুণ 10 থাকিব 1 10 5 2 বাৰ 22 গতিকে এর মান হ'ব 22 ডিগ্ৰী এটো হল 5 নম্বৰ গণিত তাৰ পিছত 6 নম্বৰ 6 নম্বৰ গণিতটোত কি আছে যদি a b আৰু c কোণ কেইটা a b c ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুৱা যে sin b + c ডিভাইড বাই 2 ইকুৱেল cos a/2 তোমালোকে জানা কি যে এটা ত্রিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি কিমান পাইছিলা 180 ডিগ্ৰী পাইছিলা না নাই
গতিকে এইটো সূত্ৰ ইয়াতে ব্যৱহাৰ কৰা হ'ব যে যিকোনো ত্ৰিভুজৰ ক্ষেত্ৰতেই যে তিনিটা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী 6 নম্বৰ ত্ৰিভুজৰ এ বি সি এটা ত্ৰিভুজৰ কোণ এতেকে এ প্লাস বি প্লাস সি ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী তেতিয়াহ'লে বি প্লাস সি ইকুৱেল কি হ'ব 180 ডিগ্ৰী মাইনাছ এ হয়নে তাৰপিছত আমি কি লিখিব পাৰোঁ লেফ্ট হেণ্ড সাইড লোৱা লেফ্ট হেণ্ড সাইডত দিয়া আছে sin b plus c divided by 2 ইকুৱেল sin b plus c পৰিৱৰ্তে আমি কি পালোঁ এইটো যদি 1 নম্বৰ দিয়া যে 1 ৰ পৰা আমি কি পাওঁ যে b plus c ইকুৱেল 180 ডিগ্ৰী মাইনাছ a গতিকে এইটো ইয়াতে লিখিম 180 ডিগ্ৰী মাইনাছ a divided by 2 সমান sin ইয়াতে 180 ডিগ্ৰী 2 ৰে হৰণ কৰিলে কিমান হ'ব 90 মাইনাছ a by 2 ইকুৱেল sin 90 ডিগ্ৰী মাইনাছ a by 2 তেতিয়াহ'লে কি লিখিব পাৰোঁ cos a by 2 ইকুৱেল RHS ঠিক আছে এইটো সহপক্ষ প্ৰমাণ কৰা হ'ল এইটো কোনটো সূত্ৰ প্ৰয়োগ হৈছে sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল cos থিটা এইটো সূত্ৰ ইয়াতে প্ৰয়োগ হৈছে যে sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল cos থিটা ইয়াতে sin 90 ডিগ্ৰী মাইনাছ a by 2 আছিল গতিকে cos a by 2 ঠিক আছে তাৰপিছত আৰু এটা গণিত আছে এইটো অনুশীলনীত 7 নম্বৰ গণিত এই 7 নম্বৰ গণিত কৰিলে এইটো অনুশীলনী তোমালোকৰ কাৰণে শেষ হ'ব চোৱা 7 নম্বৰত কি আছে sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা sin 67 ডিগ্ৰী প্লাস cos 75 ডিগ্ৰী ইয়াতে sin 67 আছে আমি কি লিখিব পাৰোঁ sin 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী প্লাস cos 75 ৰ পৰিৱৰ্তে কি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী ইকুৱেল sin 90 ডিগ্ৰী মাইনাছ থিটা হ'লে কি হয় cos থিটা গতিকে ইয়াতে কি লিখিব পাৰোঁ cos 23 ডিগ্ৰী প্লাস cos 90 ডিগ্ৰী মাইনাছ 15 ডিগ্ৰী ইয়াতে কি হ'ব sin 15 ডিগ্ৰী হল না এইটো হল আনসার ইয়াতে sin 90 মাইনাছ 23 পৰিৱৰ্তে cos 23 কেনেকৈ হল এইটো হল তোমাৰ sin 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল cos থিটা আৰু cos 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল sin থিটা এই দুটা সূত্ৰ ইয়াতে কি কৰা হৈছে ব্যৱহাৰ কৰা হৈছে যে sin 90 ডিগ্ৰী মাইনাছ থিটা হলে কি হয় cos থিটা গতে cos 23 আৰু cos 90 ডিগ্ৰী মাইনাছ 15 যে cos 90 মাইনাছ থিটা হলে sin থিটা গতে ইয়াতে sin 15 ডিগ্ৰী হৈছে ঠিক আছে এইটো হল ইয়াৰ আনসার গতে এই অনুশীলনটো শেষ হল